কি বুলি ক'ম অসমবাসীৰ কাৰণে সকলোলৈকে আমি প্ৰাৰ্থনা কৰি আহিছোঁ যিহেতু কেনেকুৱা লাগিলে ভাল লাগিছে বহুত বেছি ভাল লাগিছে তাৰমানে একদম কি ক'ম আৰু ভাষা নাই বুজাবলৈ মথুৰা য'ত কৃষ্ণ জন্ম হৈছিলে মানে কংসৰ কাৰাগাৰ যিহেতু জন্ম হৈছিলে যেতিয়া দৈৱকী আৰু বসুদেৱ গেটখন হয় এইপেন্দি আমি এণ্ট্ৰি কৰিব লাগিব যিহেতু আৰু এইপেন্দি সোমাই যাব লাগিব ইয়াতে হেল্ল' অসমবাসী ৰাইজটো কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৱে ভালে আছে চাগে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো মানে কি ক'ম বৃন্দাবনত আজি 2 নম্বৰটো দিন আৰু বিশেষকৈ আজি আমি যাবলৈ মানে আহিলোঁ আহি পেলাই ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজি আহিছোঁ আমি মথুৰা য'ত কৃষ্ণ জন্ম হৈছিলে মানে কংসৰ কাৰাগাৰ যিহেতু জন্ম হৈছিলে যেতিয়া দৈৱকী আৰু বসুদেৱ মানে কংসৰ কাৰাগাৰত আছিলে তেতিয়া জন্ম হৈছিলে কৃষ্ণ তো সেই ঠাইলৈ আমি আহিছোঁ আজি তাত চাওঁ কি কিনো আপোনালোকক দেখুৱাব পাৰোঁ কি কিনো আছে তাত সকলোবোৰ আপোনালোকক দেখুৱাই গৈ থাকিম তো ব'লক আমাৰ ভিডিঅ'টোৰ মাজলৈ আৰু আপোনালোকেও চাই থাকক আমিও দেখুৱাই থাকিম ব'লক তেন্তে ভিডিঅ'টো মাজলৈ লৈ যাওক ব'লক আৰু এইপিনে দেখিছে নহয় শ্ৰীকৃষ্ণ জন্মস্থান আৰু এইখনে গেট আৰু এইফালে দিয়ে আমি সোমাই যাম যিহেতু এইপিনে দিয়ে সোমাই ভিতৰলৈ গৈ থাকিম আৰু এইপিনে পূৰা দোকান চোকান লাগি আছে আৰু কি ক'বা ভাইটি অ' ভাই একদম আজি কি কিনো আপোনালোকক দেখুৱাব পাৰোঁ চাওঁগৈ আৰু কি কিনো আছে ইয়াত যিহেতু আৰু ভিতৰত কি কিনো আছে আপোনালোকক সকলোবোৰ দেখুৱাম আপোনালোকেও চাই থাকক যিহেতু পাই গ'লোহি কৃষ্ণৰ জন্মভূমি মথুৰা ব'লক তেন্তে চাই থাকক দেখুৱাই গৈ থাকিব তো গাইজ ফাইনেলি আহি পালোহি আমি দেখিব পাৰিছে মেইন গেটখন এখন এই গছৰ পৰা মানে গোটেই গেটখন ধৰিব পৰা নাই কিন্তু পূৰা এনেকৈয়ে গেটখন হয় এইপেন্দি আমি এণ্ট্ৰি কৰিব লাগিব যিহেতু আৰু এইপেন্দি সোমাই যাব লাগিব ইয়াতে আমি বেগ চেগবোৰ ৰাখিব লাগিব আৰু ফুল চিকিউৰিটি গাইজ ফুল চিকিউৰিটি যিহেতু কংসালয়লৈ গৈ আছোঁ কংসৰ য'ত মানে ঘৰ আৰু য'ত শ্ৰীকৃষ্ণ কংস কাৰাগাৰত জন্ম হৈছিলে যিহেতু সেই কাৰাগাৰ চাবলৈ গৈ আছোঁ য'ত জন্ম হৈছিলে চব দেখুৱাই থাকিম ব'লক যদি মোবাইল এলাও আছে তেন্তে চব দেখুৱাম যদি মোবাইল এলাও নাই উপায় নাই বাহিৰটোৱে এক্সপ্ল'ৰ কৰাই দিম আপোনালোকক ব'লক তেন্তে ভিতৰলৈ যাওঁ কিনো হয় আপোনালোকক কৈ থাকিম দেখুৱাই থাকিম তো গাইজ মানে আমি সুধিলোঁগৈ যিহেতু চিকিউৰিটি গৈ কিন্তু মোবাইল নিব নিদিয়ে ইয়াত মোবাইল বেগ এলাউড নাই পংকজৰ বেগ আছে মোৰো এইটো হেণ্ড বেগ আছে যিহেতু মানে নিব নিদিয়ে ইয়াত লৈ যাব লাগিব যিহেতু এইফালে তাতে চামানঘৰ যোনটো আছিলে তাতে ৰাখি যাব লাগিব উপায় নাই গাইজ বাহিৰতে মানে আপোনালোকে এক্সপ্ল'ৰ কৰাব লাগিব ভিতৰত এলাউড নাই যিহেতু আমি চাই আহি কোনখিনি দেখিলোঁ আপোনালোকক কৈ দিম বাৰু ভিডিঅ'ত কিন্তু মোবাইলে নিব পৰাহেঁতেন ভাল আছিলে মানে প্ৰেম মন্দিৰত দিলে কিন্তু ইয়াত নিদিয়ে যিহেতু ইয়াতে ৰাখি যাব লাগিব ভিতৰতনো কি কি আছে আপোনালোকক সকলোবোৰ জনাম আমি আপোনালোকে ভিডিঅ'টো খালি চাই থাকিব যি আছে চব দেখুৱাম অ'কে চব মানে আপোনালোকক ক'ম সকলোবোৰ কথাই কৈ দিম যি দেখোঁ এতিয়া খালি আমি মোবাইলটো ৰাখি যাব লাগিব বেয়া নাপাব আপোনালোকে উপায় নাই আমি সুধিলোঁ আমি জোৰো দিলোঁ যে আমি ইউটিউবাৰ হয় এনেকৈ ভিডিঅ' কৰিব লাগিছিলে মানে তাত এলাও নাই যিহেতু সেইবাবে নিদিয়ে তো আমিনো কোন আমি সৰু সুৰা ইউটিউবাৰহে গাইজ বছ মোবাইল ৰাখি যাব লাগিব ইয়াতে মোবাইলটো ৰাখি লওঁ তেন্তে আপোনালোককো কৈ দিম কি কিনো আছে কি কিনো নাই সকলোবোৰ ব'লক তেন্তে মোবাইলটো ৰাখি লওঁ তো গাইজ দৰ্শন কৰি আমিও আহি গ'লোঁ বহুত ধুনীয়া ভিতৰটো বহুত ধুনীয়া বহুতেই বস্তু আছে কিন্তু আপোনালোকক দেখুৱাবলৈ নাপালেও সেইটো বেয়া লাগিছে যিহেতু কিন্তু ভিতৰত বহুতখিনি বস্তু আছে বহুতখিনি জানিবলগীয়া কথা আছে আমি সেইখিনি মানে বুজাই দিছে যিহেতু দেখুৱাই গৈছে ইয়াত কিন্তু টিকটৰ ছিষ্টেম আছে টিকেট ছিষ্টেম কৰিব লাগিব চবতে টিকট যিহেতু আৰু মানে কি বুলি ক'ম অসমবাসীৰ কাৰণে সকলোলৈকে আমি প্ৰাৰ্থনা কৰি আহিছোঁ যিহেতু কেনেকুৱা লাগিলে ভাল লাগিছে বহুত বেছি ভাল লাগিছে তাৰমানে একদম কি ক'ম আৰু ভাষা নাই বুজাবলৈ ভাষা নাইকিয়া হৈ গৈছে ভিতৰ ইমানেই ধুনীয়া মানে কৃষ্ণ য'ত জন্ম হৈছিলে কৃষ্ণ য'ত আছিলে সকলোবোৰ তাত বস্তু দেখুওৱা হৈছে সকলোবোৰ তাতে আছে বহুতখিনি ভাল লাগিলে কিন্তু আপোনালোকক দেখুৱাব নোৱাৰি বহুতখিনি বেয়া লাগিছে আপোনালোকে চাব পৰা হেঁতেন বহুতখিনি ভাল পালেহেঁতেন কাৰণ আমি বহুতখিনি ভাল পাইছোঁ যিহেতু উপায় নাই গাইজ এতিয়া ওলাই আহিছোঁ তাৰ পৰাই এয়া
বহুত টাইম তাতে থাকিলোঁ, ভাল লাগিলে তাতে থাকি, বহিলোঁ, চালোঁ, এক্সপ্ল'ৰ কৰিলোঁ ভিতৰটো, কিন্তু বেয়া লাগিছে আৰু দিয়ক, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ যিহেতু, উপায় নাই, যিহেতু মোবাইল এলাউড নাই তাত, সেইবাবে দেখাব নোৱাৰিলোঁ। মোবাইল এলাউ থকা হেঁতেন গোটেইখিনি দেখাব পাৰিলোহেঁতেন, গুফা চোফা চব আছিলে, মানে কি ক'ম গাইজ, কি ক'ম, বহুত ধুনীয়া এটা পৰিৱেশ, বহুত ধুনীয়া এটা জেগা। উপায় নাই আৰু গাইজ, ব'লক এতিয়া গৈ থাকোঁ, ক'তনো যাওঁ, এতিয়া কি কৰোঁ চাই লওঁ, ব'লক আপোনালোকো দেখুৱাই গৈ থাকিম। আৰু চাওকচোন গৰুবোৰ কি মৰম লগা, চাওক বাবা, অ' গৌ মাতা क्या हो गया आपको, তো ব'লক তেন্তে কি কিনো হয় দেখুৱাই আপোনালোকক গৈ থাকিম নে কি কয় গাইজ, ব'লক দেখুৱাই গৈ থাকিম। তো গাইজ আমি আহিছিলোঁ প্ৰেমানন্দ মহাৰাজক লগ কৰিবলৈ, কিন্তু তেওঁক লগ কৰিব নোৱাৰোঁ বৰ্তমান, কাৰণ তেওঁ এতিয়া নাথাকে, ৰাতি 2:30 বজাত আহিব আৰু ৰাতিপুৱা 4টা বজাতহে লগ কৰিব পাৰিম। 4টা বজাত আহি ইয়াত এণ্ট্ৰি কৰিব লাগিব, মানে এপইণ্টমেণ্ট টাইপ আৰু তেনেকুৱা এপইণ্টমেণ্ট ল'ব লাগিব। এপইণ্টমেণ্ট লোৱাৰ পিছতহে আমি লগ কৰিব পাৰিম, যিহেতু এতিয়া লগ কৰিব নোৱাৰোঁ, কাৰণ এতিয়া তেওঁ নাই ইয়াত, নিজৰ আশ্ৰমত আছে, এতিয়া তেওঁ নাহে। ৰাতি 2:30 বজাত আহিব আৰু 4টা বজাত আমি আহিব লাগিব। চাই লওঁ কি কৰোঁ, 4টা বজাত আহিব পাৰোঁ নে নোৱাৰোঁ, যদি আহিব পাৰোঁ আপোনালোকক লগ কৰিব পাৰিম, কিন্তু আহিব নোৱাৰিলে লগ কৰিব নোৱাৰোঁ। চাই লওঁ কিনো হয় কাইলৈ মৰ্ণিং, আপোনালোককো দেখুৱাম, যদি লগ কৰিব পাৰোঁ আপোনালোককো দেখুৱাম, যদি লগ কৰিব নোৱাৰোঁ দেন উপায় নাই, কাৰণ মানুহ বহুত তাত আছে এতিয়াও, তাত মানুহ বহুতেই আছে এতিয়া বহি পেলাই কাইলৈ ৰাতিপুৱাৰ কাৰণে লগ কৰিবলৈ, কিন্তু এতিয়া লগ কৰা নহ'ব, যিহেতু এতিয়া উপায় নাই আৰু, কাৰণ তেওঁক লগ কৰাটো অকণমান টানি আছে, ইমানখিনি মানুহ বহি আছে, তেওঁ নিজৰ আশ্ৰমৰ পৰা অহাই নাই এতিয়া, ৰাতি 2:30 আহিব, 4টা বজাত তাত মানে যোন আশ্ৰমত আমি গৈছিলোঁ তাত আহিব ৰাতিপুৱা, উপায় নাই গাইজ। এয়া গৌশালা, এইপিনে কিবা মানে গৰু থাকে চাগে, গৰু আশ্ৰম, আৰু এইপিনে পূজা পাঠ চলি আছে, আৰু আমি এইপিনে যাম আমাৰ ৰুমলৈ, আৰু এতিয়া উপায় নাই পূৰা, যিহেতু লগ কৰিবলৈ আহিছিলোঁ বহুতকেইজনক লগ কৰা নহ'লেই, আৰু কাইলৈ ৰাতিপুৱাই লগ কৰাব, এয়া পূৰা নাম চলি আছে। ইয়াতে নাম চলি আছে, আৰু লগ কৰিব পৰা গাইজ ভাল আছিলে, কিন্তু লগ কৰিব নোৱাৰিলোঁ, বহুত বেয়া লাগিছে যিহেতু। আৰু এইপিনে এইবোৰ হৈছে কৃষ্ণ, পুৰা ইয়াতে আছোঁ, আৰু ব'লক আগলৈনো কি হ'ব দেখুৱাই গৈ থাকিম নে কি কৰে, ব'লক।